অহা এপ্ৰিল মাহৰ 4 আৰু 5 তাৰিখে আমাৰ খৈৰাবাৰী আঞ্চলিক সদৌ অসম বেংগলী যুৱ ছাত্ৰী পৰিষদৰ ফেডাৰেশ্যনৰ কনফাৰেন্স আছে ইয়াত অধিৱেশন আছে এই অধিৱেশনৰ আজি লাইখটা স্থাপন কৰিলোঁ আমি পেণ্ডেলৰ কাৰণে তো আজিৰ পৰা ৰণডংগা বজালে আজিৰ পৰা কাম ষ্টাৰ্ট হ'ব গতিকে ইয়াত আহি যথেষ্ট ভাল লাগিল গাঁৱৰ ৰাইজৰ উৎসাহ উদ্দীপনা দেখি আৰু আশা কৰিছোঁ এই আহি থকা অধিৱেশনখন মানে সুচাৰুৰূপে সমাপন হ'ব ঈশ্বৰে যাতে প্ৰতিটো দিশতে বতৰো মানে যাতে ভাল হয় মানুহবিলাকতো আছে আগুৱা আছে আহিব গতিকে তাৰ লগতে অৱশ্যে আপোনালোকৰ জৰিয়তে আহ্বান কৰিছে ইয়াত যিহেতু বিভিন্ন জাতি জনগোষ্ঠী আছে সকলোৱে সহযোগ কৰক আৰু সকলোৱে সহযোগ মিলা প্ৰীতিৰে বসবাস কৰি আছে সহযোগ কৰিব তথাপিও আপোনালোকৰ মাধ্যমেৰে মই আহ্বান কৰিব বিচাৰিছোঁ এই খৈৰাবাৰী আঞ্চলিকৰ যি হ'ব লগা আমাৰ সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ যি অধিৱেশন ইয়াত যাতে দলে বলে আহি অংশগ্ৰহণ কৰি সাফল্য কৰে সেইটোকে আপোনালোকৰ মাজেদি মাধ্যমেৰে মই আহ্বান জনালোঁ উদ্দেশ্য সাফল্য মণ্ডিত কৰাত আপোনালোকৰ কেনেকুৱা ধৰণৰ সহায় সহযোগিতা থাকিব আমি সকলোৱে জানে যে প্ৰতিটো জাতি জনগোষ্ঠীৰ নিজৰ নিজৰ সমস্যাক লৈ জাতিটো সমস্যা লৈ দল সংগঠন আছে সেয়ে বেংগলী সমাজখনৰ কাৰণেও আমাৰ সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনে কাম কৰি আহিছে আৰু এই খৈৰাবাৰী আঞ্চলিক তেওঁলোকৰ এটা আছে গতিকে খৈৰাবাৰী অঞ্চলৰ কাৰণে তেওঁলোকে নিজৰ জাতিটোৰ কাৰণে বিভিন্ন সমস্যা লৈ মাত মাতি আহিছে এই মাত মাতাৰ এটা যিহেতু নেকি তেওঁলোকে এটা মাধ্যম আৰু সেই মাধ্যমে এই তেওঁলোকৰ আঞ্চলিকৰ ভিতৰত যিবিলাক তেওঁলোকৰ জনগোষ্ঠীয় মানুহ আছে তেওঁলোকক লৈ ইয়াত সকলোৱে অধিৱেশনত আহি তেওঁলোকৰ অভাৱ অভিযোগ সমস্যাবিলাক আলোচনা কৰিব আৰু এইবিলাকত আমি ভাৰতীয় জনতা পাৰ্টি ওদালগুৰি জিলা হিচাপত যিখিনি সহায় সহযোগিতা লাগে এইখিনি আমি সহায় আগবঢ়াম আৰু লগতে যিহেতু এই আমাৰ পানেৰী সমষ্টিৰ অন্তৰ্গত গতিকে এই পানেৰী সমষ্টিৰ অন্তৰ্গত যিহেতু বিধায়ক তথা আমাৰ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই এই অধিৱেশনক তেখেতে যদিও মানে বাজেট অধিৱেশন চলি থাকিব তথাপিও আহিব পৰাটো তেওঁৰ মানে এটা চেষ্টা চলাব বুলি কৈছে তথাপিও যিখিনি সহায় সহযোগিতা মানে আগবঢ়াব লাগে এইখিনি তেখেতে ইয়াত কৰিব নমস্কাৰ আপোনালোকক পোনপ্ৰথমে নমস্কাৰ আৰু বৈপ্লৱিক অভিনন্দন জনাইছোঁ যে আজি আপোনালোকে আমাৰ এই অতি পিছপৰা অঞ্চল নিছলামাৰী অঞ্চলত আপোনালোকে আজি সংবাদ পৰিৱেশন কৰিবলৈ আহিছে ইয়াত আমাৰ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ খৈৰাবাৰী আঞ্চলিকৰ 16তম দ্বিবাৰ্ষিক মানে 32 বছৰীয়া আঞ্চলিক অধিৱেশন হ'ব অহা এপ্ৰিল মাহৰ 4-5 তাৰিখে দুইদিনীয়া জাকজমকতাৰে আমি পালন কৰিম বুলি আশা ৰাখিছোঁ তাত বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে আমাৰ বেংগলী ইণ্টেলেকচুৱেল ব্যক্তিসকলে ইয়াত মানে আহিব যিহেতু আমাৰ এইটো পানেৰী সমষ্টিৰ অন্তৰ্ভুক্ত যিহেতু সেইকাৰণে আমি ইয়াতে বিধানসভাৰ অধ্যক্ষ মহোদয়ৰো ইয়াতে সমষ্টি তেওঁ নিশ্চয় আহিম বুলি আশা ৰাখিছে লগতে আমাৰ বিশিষ্ট মানে বেংগলী সাংসদ 1-2জন আহিব বাহিৰৰ পৰাও 2-4জন আহিব আমাৰ সংগঠনৰ বিভিন্ন জাতীয় সমস্যা লৈ আলোচনা হ'ব এই দুদিন ব্যাপী আৰু কালাৰফুল হ'ব বুলি আশা ৰাখিছোঁ আপোনালোকৰ সহায় সহযোগিতা থাকিলে